হেল্ল' আৰু নমস্কাৰ সকলোকে কৃষ্ণমণি ব্লগলৈ স্বাগতম জনালোঁ। আৰু আজি মোৰ ছেকেণ্ড পাৰ্ট ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'ত মই জোৰোণৰ অকণ ভিডিঅ' দেখাম, সকলোৱে চাব। এয়া জোৰোণ আহি পাইছেহি আৰু ভিতৰত মোক আনিব ধৰিছে, ভিতৰৰ পৰা মানে বাহিৰতে ৰভাৰ তললৈ। এয়া জোৰোণৰ মানুহখিনি আহি পাইছেহি আৰু এয়া সমাজৰ মাজত যি আনিছে সেইখিনি থৈ পেলাই সেৱা লৈছে। এয়া চাই যাওক ভিডিঅ'টো আগলৈকো। এয়া জোৰোণৰ গোপিনীসকল ভিতৰত বহিছে আৰু আমাৰ ইয়াতে গাঁৱৰ গোপিনীসকলো আছে, সকলো বহি আছে। কইনা ওলাব সময় হৈছে আৰু নাম গাই আছে সকলোৱে। সেই তাত আছে বহা জেগাত লৰালকে নহয় চা না দৰকাৰী কামত নাচিছ, দৰকাৰী কামত মতা নাই। এয়া সমাজত সেৱা কৰা মুহূৰ্ত। বৰদেউতাক সেৱা কৰি আছিলোঁ মই, সকলোকে ইয়াতে সেৱা কৰা হৈছিল। মই একেখন জেগাতে বহি সেৱা কৰি আছিলোঁ আৰু খুৰীয়ে শৰাইখন লৈ আছিলে। মই মাজে উঠি যোৱা নাছিলোঁ, মই মাজতে ৰখি পেলাই সেৱা কৰি আছিলোঁ। খুৰীয়ে মাত্ৰ শৰাইখন আগবঢ়াই দিছিল।